কি মানে ওভাৰ কনফিডেন্স তাৰ মানে অভাৰ কনফিডেন্স মই নামি আছো মানে আমাৰ বিৰাট বুলি কষ্ট বেয়া জায়গাত পৰি স্লিপ হৈ গেল পড়লো বলা তলতি নপললি এগুলা এখন এই তলটো চাওক একবাৰ আমি লাঠি এদি ব্যবহার করা নাই না লাগালো মোবাইলৰ অৱস্থা ভাঙিল মোবাইল ভাঙিল জাপান না জাপান না অৰিজিনালি গেল এই ইমান হেৰি দিব নেকি আমি পুৱা সৰুপেটা ষ্টেচনৰ পৰা বঙাইগাঁওলৈকে যাই আছো মানে নাককাটি হিল যাম আজি বল যাবা দি হলো আমি 2 ঘন্টা বহি কিবা কৰি বঙাইগাঁও ষ্টেচন পালো আমি অটোত উঠি নাককাটি হিললৈ যাই আছো চাই থাকো আইছা অটোৰ পৰা নামি মানে অলপমান বুলি যাব লাগে এখন জেগা মানে তাহো অটোই মানে এখন জেগা যাব নোৱাৰে মানে এখন ফাঁচে বলে নামমান বুলি গেলে পাই নাক কাটি খেলি এতিয়া আমি কিবা কানি মানে খাই ললো পানী চানি খাই পুরা যাবা রেডি আর মানে আজ যাও আর মানে পুরা ফুল জোশত আজ যাবা কবি নাকি কাপোৰ চাপোৰ অলপ চেঞ্জ কৰি দিলো অলপ সুস্থ হইবা বুলবুল দিলো এইখান লো কো গাইছিলো হ্যাঁ আইবা আপোনালোকে বিৰাট ভাগাৰ আইবা দিন হলে ফিল্ম চাই থাকান খাই মানে কেনে আমি আৰু উঠি আৰু এনে গামে আইও আগাৰ মানে দেখে ঘৰ লাগে ঘৰ লাগে দেখে ঘৰ লাগা ভিডিও কৰি আছো মই ভিডিও কৰি ফার্স্ট আইবে হ্যাঁ বিরাট কো আপোনালোকে আহক কিন্তু আইলি এটা কথা কোন কিবা অলপ এনার্জি লইব এটা পাহাড় ট্রেকিং ট্রেকিংৰ এনজয় লক জংগল ট্রেকিং পাহাড় এনার্জি খাইব নহলে মরব আমি ইউটিউবত বা ফিল্মতহে চাও নিজে কৰি চাব লাগে না ন হয় হয় পাপাও তই কি কবি হেল হইলা আইলছো দে কেঁচা খামছি খাম হইছি প্রথমবার নাও ভুলি বসে আরো একদিন যাবে কেদারনাথ যাবো কেদারনাথ যাম নাকি বারা
লাইফত ফাৰ্ষ্ট ইমান পাহাৰ বাগৈছোঁ লাজ বাছে কিমান ভাল মৰি গৈছে ভাল লাগিছে ধৈৰ্য্যৰ ফল নাই इश्क है या क्या है পাগলা হয়েছে ওই পাগলা হয়েছে জঙ্গলে জঙ্গল হলিউডের ফিল্ম হেন ভাই ডাউরি উঠছো ডাউরি ডাউরি যা দুটা আছে আহিয়ে পাওঁ লেজি আহোঁ বিৰাট আহিয়ে নকওঁ লেজি হাত ধৰি বহুত লেজি বিৰাট লেজি আহোঁ দুটা সৰু চলি না সেইকাৰণে লেজি ওপৰত কিমান দূৰ আহি ওপৰত কি পাওঁ এতিয়া ৰাহ উঠা টাইম পালে আহিব আপোনালোকেও এখন পাহাৰৰ পুৰা ওপৰত আছে তাৰে পৰা চিনাৰী ভাল হ'ব আমাৰ এতিয়া ডাউৰি ডাউৰি লাগিছে ডাউৰি গৈছে আৰু উৰি যাওঁ নাই এই লেজিমেন আমার লেজিমেন আর দূরে আমি লেট হয়েছে পাহাড় হটে গেল বহুত টাইম হে লেজি বিরাট লেজি ঘামাইছে ভাই এই ঠান্ডাত ঘামাইছে বহু আবাছে আমার মানস এবার উপরত গেছে কি হব মরে নাকি আমাৰ পাছত আৰু বহু মানুহ আছে আইভা নল্লাক আধাৰ পৰা ঘূৰি গৈছে নাগবলৈ গৈছে তাৰমানে বহুত হাপ আমি পামেই আৰু বেছি দূৰ নাই অলপ আছে মোটামুটি পালোঁ 100-200 মিটাৰ হ'ব কিন্তু ভাই ওপৰত 100 মিটাৰটো 1000 মিটাৰ হেন ভাই বাপৰে বাপ বিৰাট হেডফোন শুনি আমাৰ দাদাই বহি বাগান দি বসছে জেগা বঢ়িয়া ওপৰত চাই আৰু ভাল লাগিব ওপৰত পাহাৰৰ একদম লাষ্ট তাৰে পৰা আমি শ্বট ল'ম পানী আনিব দে ওপৰত তেতিয়া পানী চানী নাই না আধাতে এখন দোকান আছে গিছিল বুলি কৈছে আৰু ভাগাৰতে নৰে আৰু দুৰ্বল মানুহ এখন কি হ'ব লাঠি লৈ যাই আছে বুঢ়া মানুহৰ নিচিনা চাওক বুঢ়ী হৈ গেল দেখাতে পালোৱে দে বেছি নাই অলপ নাযাওঁ নাযাওঁ কৈছে নাযাওঁ ওপৰত নাযায় এখনি আহি লাষ্ট টাইমত এখনি ইমান ধান নামানব এইখান বঙাইগাঁও ওখ পাহাৰ ভাই শ্ৰেষ্ঠ ওখ পাহাৰ বাপৰে বাপ এইফালে এইখান আমাৰ ওচৰৰ পাহাৰ দেখা ইয়াতে হিলছ ব্লক আজিৰ কাৰণে এইটো বিৰাট বহুত ভাল লাগছে কিন্তু মেইন পইণ্ট আমি পালোৱে এইখিনি আছে এইখিনি দেখো এই তলটো দেখি তলটো তল মেইন পাৰ্ট তলটো আৰু এইখিনি তলখিনি শ্বট ভালকে ক্লিয়াৰ নাই একদম ওপৰত বহুত মানুহ আছে ওপৰত ৱেইট কৰি আছো আৰু মইনা আহিব এতিয়া এইবোৰ অভ্যাস জেগা এই একদম ওপৰত আমি এতিয়া আছো পাহাৰৰ ওপৰত ইমান দূৰ আহিম বুলি ভাবা নাছিলো
কি ধুনীয়া পৰিৱেশ চাওকচোন একবাৰ এতিয়া আমি 1 ঘণ্টামান আছোঁ 1 ঘণ্টামান থাকি এতিয়া মানে আমি তলকলৈকে নামিম তলকলৈকে নামা ভিডিঅ'খিনিও আপোনালোকে চাই থাকক যাই আছোঁ এতিয়া কি মানে অভাৰ কনফিডেন্স তাৰ মানে অভাৰ কনফিডেন্স মই নামি আছিলোঁ মানে বিৰাট বুলি আছে কষ্টও বেয়া জেগাত পৰি স্লিপ হৈ গ'লো ইয়াৰ পড়লো অলপ অলপি নপল্লি এগুলা এখন এই তলটো চাওক একবাৰ আমি লাঠি ব্যৱহাৰ কৰা নাই না আমি এগুলা কৰা নাই হলি লাঠি পিছলা খালো মোবাইলৰ অৱস্থা ভাঙিল মোবাইল ভাঙিল টেম্পাৰ না টেম্পাৰ না অৰিজিনেলি গেল খাই পালো সেই ইমান সেই দেখাব নেকি এতিয়া অলপ আমি চাফা চুফা হৈ ল'লোঁ এই মাজত মানে পাহাৰৰ মাজত দেখে যায় এই হোটেল আছে এইখন এতিয়া কিবা কাৰণে খাবা চাবা পাৰি আৰু বিৰাট হোটেল মাজত এখন হোটেল কামত আহিছে ভাই মাজত ডিম চাও বহুত কাম কৰিছে আমি ডিমা আৰু ঘুগনি ল'লো মাংস আছে এতিয়া মাংস আছে খিচাৰি আছে ৰুটি আছে অলপ পিছত মাংস খাম মাংস খিচাৰি খালোঁ খিচাৰি মাংস আমি ফটো উঠা ফটোবিলাক নমস্কাৰ মানে আমি আৰু শেষে কৰিলোঁ আৰু ব্লগটো এনেকৈ মানে নামি আহিলোঁ আমি এই বহুত ওপৰত তাৰে পৰা আমি নামি আহি আছোঁ তাৰপিছত আহোঁতে ধিবৰা চিবৰা খালেও বহুত গাছত ধিবৰা খালোঁ ডাঙৰ দাই ধৰিলাক একবাৰ মোক অলে বৰবা আছিলোঁ বহু কষ্ট বহুত ওপৰত কিন্তু ব্ৰ এনেকৈ একলা আপাই আছে মানে ভিডিঅ'ত ব্ৰনি ব্ৰ চব আছে না কি ক এৰে পৰা যাই এনেহেনকে যাই তাত একদম তাতে তাতে ভাল দূৰ গৈছিলো মানুহ আছে তাতে গৈছিলো ভাই নাস্তা দি